মাও আহিলো দিয়া আজি অফিসত বহুত কাম ছিল মা বিৰাট ভাগৰ লাগিছে অকমান চাহ বনাই দিয়া না মা তুমি হাত ধুই দিয়ে না ঠিক আছে মোৰ বাবে এটা বনাই দিবচোন না চিনি অকমান কমাই দিব হা কি হলো মা ৰাতিপুৱা 5টা বজাত ভাত পাওঁ অকণ শুবলৈ পোৱা নাই সেইকাৰণে কৰিম দি ৰিনি তুমি চোন বহিহে আছা তুমি নিজে বাৰু আমাৰ দুইটালে চাহ একাপ বনাই দিব পাৰা নাই নে মায়েতো দিনটো কামেই কৰি আছে তুমি নিজেও বনাব লাগে মোলেও বনাব লাগে মাকো একাপ দিবহে লাগে মায়েতো দিনটো একো কামেই নকৰে এনেই থাকে মই সেই অফিচৰ পৰা আহি আকৌ অফিচৰ কামেই কৰি আছো ৰিনি তুমি কৈছা মায়ে একো কাম নকৰে আমাৰ ঘৰখন কোনে চলায় কোনে চাফাকে ৰাখে তুমি সেইটো নাজানানে হে আমাৰ মাৰ কিবা অফিচ আৱাৰ আছে নেকি ঘৰৰ কাম ঘৰ যোনে চলায় তেওঁলোকৰ কিবা অফিচ আৱাৰ থাকে নেকি মাৰ দেওবাৰ আছে মাৰ ছুটি আছে নে কিবা চাওঁ না আপুনি অকণমান আৱাজ দিয়কচোন চাহকাপ মই আপুনি চাহকাপ খাই লওক অকণমান ৰেষ্ট কৰক আৰু আজিৰ পৰা ৰাতি সাঁজ মই বনাম দিয়ক আপুনি আজিৰ পৰা ৰেষ্ট কৰিব নেলাগে মা মই পাৰিম নালাগে আপুনি আমাৰ কাৰণে ইমান দিনে বহুত কৰিলে বহুত খালে আৰু এতিয়া আমাৰ কাম আশা কৰিছো সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা বস্তুই বুজাব খুজিছো যে এখন ঘৰৰ লক্ষ্মী গৰাকী কাৰোবাৰ মা কাৰোবাৰ ৱাইফ কাৰোবাৰ ভনী যোনেই নহওক তেওঁলোকে যি নিস্বাৰ্থভাৱে ঘৰখনৰ কাম কাজ কৰি যায় কোনো দৰমহা কোনো ছুটি বা কোনো বন্ধ নোলোৱাকে তাৰ বিনিময়ত যাতে সকলোৱে তেওঁলোকক অকণমান মৰম আৰু জিৰণি দিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ আৰু ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ